আহা জ্যেষ্ঠজন আহা বন্ধুগণ করো আমি অঙ্গীকার আহা জ্যেষ্ঠজন আহা বন্ধুগণ করো আমি অঙ্গীকার অলক জীবন যাপন এরি আমি অলক জীবন যাপন এরি আমি অন্নৌ মানব সেবা অন্নৌ মানব সেবা করো আমি অঙ্গীকার অঙ্গীকার করো আমি অঙ্গীকার আহা জ্যেষ্ঠজন আহা বন্ধুগণ করো আমি অঙ্গীকার শ্রেষ্ঠ নাগরিক শ্রেষ্ঠ যে হয় বয়সে দান দিয়া অভিজ্ঞতাৰে উজ্বলাব পাৰো সমাজ জীৱন লোভী অহা জীৱনৰ প্ৰত্যাৰে নহওঁ উপেক্ষিত নহওঁ অবাঞ্ছিত নহওঁ উপেক্ষিত নহওঁ অবাঞ্ছিত সেৱাৰ তৃপ্তি আমাৰ সেৱাৰ তৃপ্তি আমাৰ করো আমি অঙ্গীকার অঙ্গীকার করো আমি অঙ্গীকার আহা জ্যেষ্ঠজন আহা বন্ধুগণ করো আমি অঙ্গীকার যে বিদায় লয় এটা সন্ধিয়াৰ জোনৰ বুকুত থৈ আপোন ৰহম থৈ যাম আমিও কৰ্মৰ জেউতি আহিলে জীৱনৰ সন্ধিয়া লগত বয়স আমাৰ অভিশাপ নহয় বয়স আমাৰ অভিশাপ নহয় কি যে আশীৰ্বাদ সিনিয়ৰ চিটিজেন ফোৰামৰ সদস্যসকল আজিৰ দিনটো আমাৰ বাবে গৌৰৱৰ দিন আনন্দৰ দিন আজিৰ পৰা 24 বছৰ আগতে সিনিয়ৰ চিটিজেন ফোৰাম জেইলুৰ নামেৰে এটি অনুষ্ঠান গ্ৰহণ লৈছিলে আৰু সেই অনুষ্ঠানটি সকলোৰে সহায় সহযোগ তথা পৰামৰ্শৰে আহি আমি আজি 25 বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষত আমি উপনীত হ'লোঁ 25 বছৰ আমি ভৰি দিছোঁ আৰু সেই উদ্দেশ্যে আমি আজিৰ পৰা 6 মাহৰ আগতে যোৱা 2024 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখত বয়োজ্যেষ্ঠ দিৱসৰ দিনাই আমি ৰূপালী জয়ন্তীৰ শুভাৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰা আমি 6 মাহ জোৰা কাৰ্যসূচীৰে আহি আমি সেই পৰ্যায়ত আজি উপনীত হৈছোঁ আৰু আমাৰ যিটো অনুষ্ঠান আজি ৰূপালী জয়ন্তী পালন কৰিছোঁ সেই অনুষ্ঠানটিত আমাৰ বহু কেইজন ব্যক্তিৰ ত্যাগ আছে সহযোগ আছে তথা বিভিন্ন পৰামৰ্শৰে আহি আমি সেইসকলৰ প্ৰধান্যতাৰ কাৰণে আমি অনুষ্ঠানটো আজি পাইছোঁ আমি জীয়াই ৰাখিছোঁ আৰু সেই অনুষ্ঠানটো আমি ৰূপালী জয়ন্তী পালন কৰিছোঁ সেইসকলৰ ভিতৰত আমি নাম নল'লে ভুল হ'ব অতি মানৱ দৰদী তথা সমাজকৰ্মী ডাক্তৰ মোহন চন্দ্ৰ বৰদলৈ আছিল যিজন এজন বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী তেখেতৰ সহযোগতে তেখেতৰ আহ্বানতে এই সময়ৰ কেইবাজন ব্যক্তি গোট খাই এটা চিনিয়ৰ চিটিজেন ফোৰামৰ গঠনৰ পৰামৰ্শ আহিছিল চিন্তা চৰ্চা হৈছিল আলোচনা হৈছিল আৰু তাৰে ফলস্বৰূপে আমাৰ জন্ম হৈছিল এই চিনিয়ৰ চিটিজেন ফোৰাম জেইল হৈছে কিন্তু এটা কথা হ'ল যে এই সময়ত জেইলতে সীমাবদ্ধ থকা চিনিয়ৰ চিটিজেন ফোৰামটি জেইলৰ বাহিৰৰ বহুতো সদস্যই আমাৰ সদস্য ভৰ্তি হ'বলৈ ইচ্ছা কৰা
তাৰ নাম সলনি কৰি ছিনিয়ৰ চিটিজেন ফোৰাম যোৰহাট হিচাপে পুনৰ নামাকৰণ কৰা হয়। তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ অনুষ্ঠানটো সুন্দৰভাৱে আগবাঢ়ি আছে। সেইসকলৰ ভিতৰত অকল ডাক্তৰ মোহন চন্দ্ৰ বৰদলৈ নহয়, আৰু কেইজনমান বিশিষ্ট ব্যক্তি আছিলে। মই কেইজনমানৰ নাম ল'ব বিচাৰিছোঁ। সেই আছিলে আমাৰ প্ৰথম উপসভাপতি ডক্টৰ মহেশ্বৰ দাস ছাৰ, আছিলে আমাৰ প্ৰথম সম্পাদক জগতজ্যোতি চৰকাৰী, আৰু আছিলে এজন অতি মহৎ ব্যক্তি তথা প্ৰয়াত বিধান বৰুৱাদেৱ, বিধান বৰুৱাদেৱ। গতিকে সেইসকলৰ ত্যাগৰ ফলতে আমি আজি এই অনুষ্ঠানটো পাইছোঁ। আৰু তাৰ চিন স্বৰূপে আজি আমাৰ উপস্থিত আছে এই বৰ্ণিল কাৰ্যসূচী। আমাৰ আজি উপস্থিত আছে তাৰে প্ৰথম সম্পাদক, সভাৰ প্ৰধান সম্পাদক জগতজ্যোতি চৰকাৰ দাদা। দাদা আপোনাক আমি নমস্কাৰ জনাইছোঁ। আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নন্দীগোপাল গোস্বামীদেৱ, ফৰামৰ সভাপতি ডক্টৰ বিলাল বৰা, আমাৰ স্মৃতিগ্ৰন্থ উন্মোচক ডক্টৰ মালিনী, আৰু মঞ্চত উপবিষ্ট সন্মানীয় জ্যেষ্ঠ নাগৰিকসকল আৰু ছিনিয়ৰ চিটিজেন যোৰহাটৰ মাননীয় সদস্যবৃন্দ, 2001 চনত প্ৰতিষ্ঠিত যোৰহাট জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰথমখন মঞ্চ ছিনিয়ৰ চিটিজেন ফোৰাম যোৰহাট এক সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰমী আজি 2025 চনৰ এই 1 এপ্ৰিল দিনটোত ইয়াৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান উদযাপন কৰিবলৈ আগবাঢ়িছে। বিশেষ দিনটোত জ্যেষ্ঠ নাগৰিকসকলক এই পুৰণি অনুষ্ঠানৰ ইতিবৃত্ত সম্বলিত এক প্ৰতিবেদন সুধি সমাজলৈ আগবঢ়াব লৈছে। এটা সময় আছিল যেতিয়া আমাৰ সমাজ ব্যৱস্থাটো ক'বলৈ গ'লে জ্যেষ্ঠসকলে নিয়ন্ত্ৰিত কৰিছিল। তেখেতসকলৰ পৰিপক্ক জীৱনৰ অভিজ্ঞতা আৰু সমাজৰ এক সুনিৰ্দিষ্ট নীতি আধাৰত। কিন্তু সময়ৰ ফলত সমাজ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে জ্যেষ্ঠসকলৰ সামাজিক স্থিতিৰো পৰিৱৰ্তন ঘটিল। ফলস্বৰূপে তেখেতসকলৰ স্থান আৰু প্ৰাপ্য সন্মান নোহোৱা হ'ল। পৰিয়ালৰ সংগ সুখৰ পৰা বঞ্চিত হৈ তেখেতসকলে নিঃসংগতাত ভুগিব লগা হ'ল। সমগ্ৰ বিশ্বৰ জ্যেষ্ঠসকল প্ৰায় একে সমস্যাৰ সন্মুখীন হ'ল। জ্যেষ্ঠসকলৰ মানসিক আৰু কোনো কোনো ঠাইত শাৰীৰিক নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল। জ্যেষ্ঠসকলৰ জনসংখ্যা বৃদ্ধিয়ে আৰু জটিলতাৰ সৃষ্টি কৰিলে অনেকৰ বাবে এইসকল আৱৰ্জনা স্বৰূপ হৈ পৰিল। বিশ্বৰ বিদ্যুৎ সমাজৰ বাবে ই এক চিন্তাৰ বিষয় হ'ল, আৰু এই অৱস্থাৰ পৰা জ্যেষ্ঠসকলৰ উদ্ধাৰৰ বাবে বিভিন্ন উপায় উদ্ভাৱনৰ চিন্তা চৰ্চা কৰিলে। অৱশেষত এনে পৰিস্থিতিৰ অৱসান ঘটাই জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰাপ্য অধিকাৰে সামাজিক ন্যায্যতা প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘ আগবাঢ়ি আহিল, আৰু 1990 চনৰ 16 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই জ্যেষ্ঠসকলৰ বাবে ইয়াৰ নীতি ঘোষণা কৰে। এই নীতিৰ আধাৰত প্ৰতিজন বয়সস্থ লোকে জীৱনৰ শেষলৈকে সম্পূৰ্ণ মৰ্যাদা সহকাৰে সমাজ আৰু পৰিয়ালৰ লোকৰ লগত সম অধিকাৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাকে নিশ্চিত কৰা। ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে এই নীতি গ্ৰহণ কৰিলে হয়, কিন্তু অনেক কাল পাৰ হৈ যোৱাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাত দেখুওৱা বিফলতাই জ্যেষ্ঠসকলক সন্ধিহান কৰি তুলিলে। ক'বলৈ গ'লে জ্যেষ্ঠসকলৰ জীৱনৰ মানদণ্ডৰ কোনো পৰিৱৰ্তনেই নহ'ল। কৰ্তৃপক্ষসমূহৰ লগত একাভাৱে যুঁজ দি যিহেতু সুকল্প সম্ভৱ নহয়, তেতিয়াই বৰখেতসকলে সংগঠিত ৰূপত আত্মপ্ৰকাশৰ চিন্তা কৰিলে, যাতে একত্ৰিতভাৱে কৰ্তৃপক্ষসমূহক হেঁচা প্ৰয়োগ কৰি সামাজিক মৰ্যাদা আৰু প্ৰাপ্যসমূহ আদায় কৰি ল'ব পাৰে। ইয়াৰ ফলশ্ৰুতিতেই বিশ্বৰ বিভিন্ন ঠাইত জ্যেষ্ঠ নাগৰিক মঞ্চসমূহ গঢ় লৈ উঠিল।
আহা জ্যেষ্ঠজন, আহা বন্ধুগণ, করু আমি অঙ্গীকার। আহা জ্যেষ্ঠজন, আহা বন্ধুগণ, করু আমি অঙ্গীকার। অলক জীবন যাপন এরি আমি, অলক জীবন যাপন এরি আমি, কন্যাও মানব সেবা, কন্যাও মানব সেবা। করু আমি অঙ্গীকার, অঙ্গীকার করু আমি অঙ্গীকার। আহা জ্যেষ্ঠজন, আহা বন্ধুগণ, করু আমি অঙ্গীকার।